खुलुमबाय लोगोफोर मैयानि बाजेट जुथुमावहाय आसाम एसेम्ब्लिनि जेनाखि बाजेट जुथुम बे बिटिसिआव जादोंमोन नालाय बिटिसि सेक्रेटारि अफिसावहाय दा बावहाय डक्टर हेमेन्द्र बिश्व शर्माया मस्ट मोनसे इम्पर्टेन्ट बाथ्राखौ दिनै माने बुंदों आरो स्पेसियलि बांसिनै बिथाङा बिटिआरनि सायावनो बाथ्रा बुंदों बिटिआर एकर्ड इमप्लिमेन्टेसननि सायाव बिटिआर एकर्ड इमप्लिमेन्टेसना माबायदि जादों माबायदि इमप्लिमेन्टेसन खालामनो नागिरदों आरो स्कुल माने कलेज प्रभिन्सियेलाइजनि बाथ्रा बे बाथ्राखौ गोबां बाथ्राखौ बुंसिदों बिथाङा स' गतिके नोंथांमोना नायनानै लाग्रो बिनि उनाव रायलायगोन नायगिरदो অসম বিধানসভা কোড হয় কাৰো প্ৰয়োজন নাই অসমৰ বাহিৰত জানিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই শুভ বাৰ্তা পঠিয়াইছে বিকজ দে ৰিয়েলাইজ দ্য সিগনিফিকেন্স অফ টুডেজ সিটিং গতিকে আজিৰ সময়ছোৱা হৈছে যে কেনেকে আমি জনজাতীয়সকলৰ আত্মনিয়ন্ত্ৰণক সুদৃঢ় কৰিব পাৰোঁ জনজাতীয় অজনজাতীয় সকলৰ মাজত সমন্বয়ৰ এটা নতুন বান্ধোন সৃষ্টি কৰিব পাৰোঁ যেতিয়া মই ইয়াত বড়ো নেতৃত্বৰ কথা কৈছো ইউ হেভ অলসো ফিল দ্য পেইন অফ নন বড়ো পিপল লিভিং ইন দ্য বিটিআৰ আজি 60টা সমষ্টিৰ বা 40টা সমষ্টিৰ যেতিয়া 35টা ৰিজাৰ্ভেশ্যন হয় 30+5 মুকলি হয় এছাম বৃহত্তৰ ৰাইজে ৰাজনৈতিক অধিকাৰ অবিহনে জীয়াই থাকিবলগীয়া হয় তেওঁলোককো আজি দিনটোত আমি ধন্যবাদ জনাব লাগিব যে অসমৰ একতাৰ কাৰণে আজি বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো সমাজখনেও সৰ্বোচ্চ ত্যাগ কৰিছে ইট ইজ নট এ ইজি থিংছ আজি বিটিআৰত অলপ আগতে ৰাতিপুৱা মোৰ তাত মানুহ আহিছিলে মাৰুৱাৰী মানুহ অলপ আহিছিল তাৰপিছত অসমীয়া মানুহ আজি নিকাচিৰ দৰে জাগাত অসমীয়া মানুহ অসমীয়া ভাষী মানুহ 52 বানপানী টুটি গৈছিলে 52 চনত তেওঁলোকে মাটিত বহি আছে আজিলৈকে মাটিৰ অধিকাৰ পোৱা নাই আৰু মই মুখ্যমন্ত্ৰী হিচাপে দিব নোৱাৰো দিনে ৰাতিয়ে কথা পাতি আছো কেনেকে ৰাস্তা উলিয়াব পৰা যায় বিটিআৰ ইজ এ ইউনিক জিঅ'গ্ৰাফিকেল এৰিয়া য'ত 30% বড়ো লোকেৰে 6 শিডিউল হৈছে আৰু 60% লোকে বড়ো সমাজৰ নেতৃত্বক মানি লৈছে এট দ্য ৰিস্ক অফ দেয়াৰ ডিফাৰেণ্ট ৰাইটছ এই জাগাটোত আমাৰ দায়িত্ব আছে বড়ো আৰু অনাবড়ো সমাজৰ মাজত আমি অসমৰ আজি দিনটোত অসমৰ আমি অভিভাৱক শব্দটো নকওঁ আমি অসমৰ আজি সেৱক অসমৰ মানুহে আমাৰ মুখলৈকে চাই আছে বড়ো আৰু নন বড়ো লোকৰ মাজত সমন্বয় সৃষ্টি কৰাৰ দায়িত্ব আমাৰ ইট ইজ নট এ ইজি 6 শিডিউল ইট ইজ এ ভেৰি ডিফিকাল্ট 6 শিডিউল কাৰ্বি আলং ডিমা হাছাউতকৈ ইয়াৰ পৰিৱেশ বহুত জটিল আছিল এই পৰিৱেশৰ মাজত আজি আমি সমতা আৰু সমন্বয়ৰ আমি নতুন ইতিহাস ৰচনা কৰিবলৈ ইয়াত আহিছো আৰু আজি বিটিআৰ নিৰ্মাণত বড়ো জনসাধাৰণ আৰু ইয়াৰ লগত বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো জনসাধাৰণ দুয়োটাই বড়ো সমাজে নিজৰ ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰিছে অনাবড়ো সমাজে নিজৰ ৰাজনৈতিক অধিকাৰক পিছ পেলাই থৈ অসমৰ স্থায়ী শান্তিৰ বাবে সহবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে This is a unique opportunity. আৰু এই গোটেই পৰিৱেশটো আমি প্ৰভোক নহয় আমি তেওঁলোকক সহায় কৰিব লাগিব সহযোগিতা কৰিব লাগিব বড়ো নেতৃত্বক শক্তিশালী কৰিব লাগিব অনাবড়ো নেতৃত্বক বড়ো নেতৃত্বৰ লগত আমি একেটা ৰুমত বহুৱাই তেওঁলোকৰ মাজত আমি এটা মিলনৰ হাকু নিৰ্মাণ কৰিব লাগিব we have a greater responsibility আমাৰ বহুত ডাঙৰ ৰেসপন্সিবিলিটি ইয়াত আছে আজি আপোনালোকে ইয়াতে কৈছে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আমি কেইজন অসম বিধানসভাৰ বিধায়ক কেইজন মন্ত্ৰী দতমাত গৈ তেখেতৰ যি সমাধিস্থলী তাতে সেৱা কৰাৰ সুযোগ লৈছে কোনজন গৈছে আমাৰ দায়িত্ব তেওঁলোকৰ আবেগক আমি সন্মান জনাব লাগিব জনজাতীয় লোকক ৰাস্তা আৰু ঘাটতকৈ তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ আটাইতকৈ বেছি চিন্তা ভাষাৰ প্ৰতি চিন্তা
আপোনাক 6 লেন ৰাস্তা তেওঁলোকক প্ৰয়োজন নাই, শিলৰ ৰাস্তাত থাকিব, কিন্তু বাগৰুম্বা জীয়াই থাকিব লাগিব, বড়ো ভাষা জীয়াই থাকিব লাগিব। These are very sensitive moment of our history. গতিকে মই সকলোকে ধন্যবাদ জনাম যে আজি আপোনালোক ইয়াত আহি উপস্থিত হৈছে। যিকোনো কাম কৰিব যাওঁতে আজি ইয়াত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 600 পৰা 800 কোটি টকা হৈছে, আচলতে বাজেটটো তেনেকে নাচায়। যদি আপুনি চাব যায় 800 কোটি টকা জেনেৰেল গ্ৰান্ট দিয়া হৈছে, 250 কোটি টকা স্পেচিয়েল গ্ৰান্ট দিয়া হৈছে, তাৰ উপৰিও জেনেৰেল এৰিয়াৰ পৰা 500 কোটি টকা ৰাস্তাতে অকল দিয়া হৈছে। বিপিএফৰ দিনত যি পাইছিল, কংগ্ৰেছে যি পাইছিল তাতকৈ কেইবা মাইলো আমি ক্ৰছ কৰিছো। অকল এই বছৰতে 600 কোটি জাগাত আপুনি কৈছে 1000 হ'ব লাগে। এই বছৰত মোৰ যিমান দূৰ বিশ্বাস 1500 পৰা 1800 কোটি টকা তেখেতসকলক আমি দিছো। ৱাটাৰ ৰিচোৰ্চৰ পৰা 500 কোটি, পিডব্লিউ ডিপাৰ্টমেণ্টৰ পৰা 500 কোটি, কোকৰাঝাৰত ষ্টেডিয়াম 150 কোটি, কিমান কাম আমি কৰি আছো তাৰ কোনো হিচাপ নাই। কিন্তু এই কামখিনি কৰাৰ পিছতো মই কম যে আমি আৰু কৰিব লাগে। We should do more. অলপ আগতে আমি পিডব্লিউডি ৰাস্তা আছিলে, অলপ আগতে মই প্ৰমোদ বড়ো ডাঙৰীয়া, দুৰ্গা দাস বড়ো ডাঙৰীয়াক একেলগে লগ কৰিছো যে প্ৰমোদ বড়ো, দুৰ্গা দাস বড়ো দুইজনকে মিলি মই 400 কোটি টকা দিম, আপোনালোকে ঠিক ঠাক কৰি ৰাস্তাখিনি ভগাই লওক। এইখন চৰকাৰ একেবাৰে নহলে আজি এই সভা আপুনি ইয়াত কৰিবই নোৱাৰে। সকলোৰে মুখত সাফল্যৰ হাঁহি। ইএম, বিটিচি, চিএম, আপুনি কৈ আছে বড়োলেণ্ড একত ইমপ্লিমেণ্ট হোৱা নাই। আপোনাৰ লগত প্ৰমোদ বড়োৱে ভাত খাওঁ থাকোঁতে আপোনাক বুজাই আছে যে আমাৰ কামবোৰ হৈ আছে, আপুনি কৈছে হোৱা নাই। তাৰমানে সকলোৰে মুখত সকলোৱে আজি বুজি পায় যে দিছ ইজ এ চিনচিয়াৰ গভৰ্ণমেণ্ট, দে আৰ ট্ৰাইং টু ডু হোৱাট এভাৰ দে কেন ডু, বাট দিছ ইজ এ চেনচিটিভ এৰিয়া। আপুনি কোৱাৰ দৰে উলিয়াই দিয়ক গাঁও, সুমুৱাই দিয়ক গাঁও, তেনেকে হলে ইয়াতে সঁচাকৈ আপুনি কোৱাৰ দৰে অস্ত্ৰৰ জনজননী আৰম্ভ হব। বড়ো সমাজক মৰম লাগে, সন্মান লাগে। আজি আপুনি বিশ্বাস কৰিব, আপুনি কৈছে যে কি কৰিছে, কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি আছিল, আজি একেখন এই সৰু কোকৰাঝাৰতে মই আৰু এখন কোকৰাঝাৰ ইউনিভাৰ্চিটি কৰাৰ প্ৰস্তাৱ দিছো। মাত্ৰ এই সৰু চহৰতে অসমত দুখন ইউনিভাৰ্চিটি হ'ব। এটা আপুনি শুনাৰ পিছতে কালি মোক ক'ব যে শিৱসাগৰটো কৰিব লাগে বুলি। আৰু যিমান কাম হৈ আছে মই যদি লিষ্টখন দিব যাওঁ, কালি পৰহি বিধায়কসকলে মোক ক'ব এইবিলাকতো গমেই পোৱা নাছিলো, আমাৰ তাত কিয় হোৱা নাই বুলি। এই সাফল্যৰ হাঁহি পুলিচ, মিলিটাৰী একো নলগোৱাকৈ এই যে সকলোৰে মুখত আজি সাফল্যৰ হাঁহি দেখিছে, this is absolutely hard work. Right from Prime Minister to the people of Bodoland. আজি তেওঁলোকৰ কমপ্লিট বড়ো, ওদালগুৰি, কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ। Today what is there? আজি কংগ্ৰেছ দলে কীৰ্তিত্ব লয় যে সংখ্যালঘুৰ আটাইতকৈ আমি বন্ধু বুলি। আজি মই একো ডেটা নকওঁ, কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, এজনো মুছলমান লোকৰ মৃত্যু হোৱা। বিটিআৰত দিজ আৰ পিয়ৰ ষ্টেটিষ্টিক্স। আৰু ষ্টেটিষ্টিক্সৰ ওপৰতো কোনেও কথা ক'ব নোৱাৰে। আজি প্ৰথমবাৰৰ বাবে বড়ো ভূমিৰ ইলেকশ্যনত মুছলমান মানুহে মুকলিকৈ ভোট দিছে। বঙালী মানুহে ভোট দিছে, অসমীয়া মানুহে ভোট দিছে। আৰু ভোট কাক দিছে? বড়ো লেণ্ডৰ দুইটা পাৰ্টিকে দিয়া নাই। কোনোবাই হয়তো কংগ্ৰেছক দিছে, কোনোবাই নৱশৰণীয়াৰ পাৰ্টিক দিছে, কোনোবাই বিজেপিক দিছে। কিন্তু দুইটা বড়ো ৰাজনৈতিক দলে পিছদিনাখন গৈ সোধা নাই তহঁতে আমাক কিয় ভোট দিয়া নাই বুলি। This is what we have created. This is what we have created. Democracy. We have brought back democracy to BTR. We have brought back maximum মানুহৰ মাজত আত্মবিশ্বাস। আৰু আপোনালোকে আৰু জানি গম পাব যে absolute no interference.
বড়োলেণ্ড কাউন্সিলৰ ভিতৰৰ কোনো কথাত অসম চৰকাৰে কতোৱে ইণ্টাৰফেয়াৰ নকৰে কাৰ্বি আলং ডিমা হাছাও কতোৱে ইণ্টাৰফেয়াৰ নকৰে আগতে তাৰ বাজেট অসম বিধানসভাই বনাইছিল কোন বিভাগত কি দিব লাগে আমাৰ চৰকাৰে যোৱা বছৰ সিদ্ধান্ত ললে যে আমি বাজেট নবনাও আমি মাত্ৰ টকাটো দি দিম বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দা দিছ এছেম্বলি বিটিআৰ এছেম্বলি কাৰ্বি আলং এছেম্বলি ডিমা হাছাও এছেম্বলি আজি আপুনি কৈছে সাবজেক্ট ট্ৰান্সফাৰ কৰিব লাগে আসাম গভৰ্নমেণ্ট হেজ গিভেন নো অবজেকশ্যন যে যিমান সাবজেক্ট লাগে বিটিআৰত লৈ যাওক আমাৰ কোনো আপত্তি নাই এক্সেপ্ট হোম ডিপাৰ্টমেণ্ট যিমান যি লাগে লৈ যাওক আৰু সেই কাৰণে 125তম সংশোধনী আজি হোৱাৰ পথত গৈ আছে আৰু 125তম সংশোধনী হৈ যোৱাৰ লগে লগে বিটিআৰ একৰ্ড উইল বি ইমপ্লিমেন্টেড ইন 100% অকল হেতুৱে বাকি আছে আৰু তাৰো আলোচনা চলি আছে কোভিডৰ সময়খিনিক বাদ দিলে 3.5 বছৰৰ ভিতৰত ইমান স্পীড ইমপ্লিমেন্টেশন কতো হোৱা নাই গাঁও 20-25 বছৰলৈকে চলি থাকিব পৰিবেশ বদলি থাকিব জিওগ্ৰাফি বদলি থাকিব আজি বিটিআৰৰ পৰা উলাই যাব যোৱা গাঁও যেতিয়া বড়ো লোকসকলে মৰম কৰিব তেওঁলোকে উলাই নাযাও বুলি ক'ব সোমাব খোজা গাঁও বিটিআৰে ক'ব যে ঠিক আছে আমাক নালাগে আপসু ইজ চেঞ্জিং देयर পজিশন আগতে আপসুয়ে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে এতিয়া আপসুয়ে কৈছে 100% বড়ো মানুহ থাকিলেহে আমাক গাঁও লাগে আমি আপসুক ধন্যবাদ দিব লাগিব যদি 2003 এনে ধৰণৰ কথা যদি আপসুৰ লগত পাতিব পৰা গ'লহেঁতেন আজি আৰু এখন নতুন বিটিআৰ আমি দেখা পালোহেঁতেন আজি শোণিতপুৰ বিশ্বনাথত যেতিয়া আমি কথা পাতিছো আমি আপসুৰ লগত পাতিছো যে বড়ো গাঁওখিনি লৈ লওক নন বড়ো গাঁও বা 50-50 গাঁও দিব নালাগে বাকি মানুহখিনিৰ কষ্ট হয় এণ্ড আপসু ৰিয়েলাইজ আপসুয়ে ক'লে দাদা লাহে লাহে আমি কাম কৰি গৈ থাকিম এতিয়া আকৌ 15খন গাঁৱৰ তালিকা দিছে আৰু 15খন গাঁৱৰ তালিকা দিছে দে আৰ ৱৰ্কিং ভেৰি ক্লোজলি উইথ আছ প্ৰতিটো এক মাহত এবাৰ নহয় এবাৰ কোনোবা এজন মন্ত্ৰীয়ে তেওঁলোকক লগ পাই we are working in a matter of collaboration আমি যেহেতু ডিসাইড কৰিছো যে we are not enemy now we are not competitor we are collaborator বড়োলেণ্ডৰ উন্নয়নৰ আমি এতিয়া সমভাগী আমাৰ মাজত প্ৰতিযোগিতাই নাই যেতিয়া প্ৰতিযোগিতাই নোহোৱা হৈ যায় তেতিয়া তাত কোনো ধৰণৰ সমস্যাই নাই আৰু সেই কাৰণে এই বড়োলেণ্ড একৰ্ড অসম চুক্তিক যেনেকে আমাৰ 85ত অসম চুক্তি হোৱাৰ পিছত আসুৰ লগত প্ৰতিদ্বন্দ্বী মনোভাৱ লোৱা কাৰণে কোলাবৰেটিভ মনোভাৱ নোলোৱা কাৰণে অসম চুক্তিখন সফল নহল বড়ো চুক্তিক আমি প্ৰথম দিনাৰ পৰা আৰু যদি পুৰণা আৰু দূৰ আগলৈকে মনত পেলাও 2003ত যেতিয়া বড়ো চুক্তি স্বাক্ষৰিত হয় হাগ্ৰামা মহিলাৰী সিএম আছিল বড়ো চুক্তিৰ প্ৰথম বৰ্ষৰ দিনা অল সাবজেক্ট ট্ৰান্সফাৰৰ নোটিফিকেশনখন ময়ে পকেটত লৈ আহি ইয়াত হস্তান্তৰ কৰিছো because I am very sensitive যে আমি জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান দিব লাগিব সেই কাৰণে আজিৰ অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে বড়ো নেতৃত্বত যি দলৰ নহওক যি অনুষ্ঠানৰ নহওক irrespective of political affiliation হিয়া উজাৰি অভিনন্দন জনোৱা যে আপোনালোকে এখন নতুন অসম নিৰ্মাণত আমাক সহযোগিতা কৰিছে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা মই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু বড়ো নেতৃত্বক আশ্বাস দিছো যে বড়ো চুক্তিক আখৰে আখৰে পালন কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ইয়াৰ লগতে বড়োলেণ্ডত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক নহয় তেওঁলোককো আমি আশ্বাস দিছো যে আপোনালোকৰো ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ আমি সুৰক্ষিত কৰিম বড়ো আৰু অনাবড়ো দুইটা শব্দ নোহোৱা কৰি আমি ইয়াতে এখন এনেকুৱা বিটিআৰ নিৰ্মাণ কৰিব খুজো যিখন বিটিআৰ অসমৰ উন্নয়নৰ প্ৰতীক হৈ পৰে অসমৰ বিকাশৰ নতুন প্ৰতীক হৈ পৰে সময় লাগিব পুৰণা ঘা তাক লাহে লাহে ধুই পখালি ঠিক কৰোতে সময় লাগিব কিন্তু আজি আমাৰ চৰকাৰৰ দিনতে বড়ো ভাষাক আমি আপ টু হায়াৰ সেকেন্ডাৰীলৈকে লৈ গলো আজি আমাৰ চৰকাৰৰ দিনতে বড়ো
লেণ্ডৰ বাহিৰৰ বড়োসকলৰ কাৰণেও আমি ৱেলফেয়াৰ কাউন্সিল নিৰ্মাণ কৰিছোঁ नुखाबाय नङा होमबा जे डक्टर हेमेन्द्र बिश्व शर्माया मैया एकदमबारे बुहुत गोलाव स्पिच लाखिदों बियो एटलिस्ट 30 मिनिट्सनि बारा बिथाङा स्पिच लाखिदों आरो बेवहाय गोबां बाथ्राफोर बुंनो आं गोबां बाथ्राखौ होआखिसै भिडिअआ बिराद गोलाव जागोन होननानै जे बेनिफ्रायनो नोंथांमोना हमनो हाखाबाय आरो स्पेसियेलि उकिल गगैया जि बाथ्राखौ माने उबक अभियोगखौ लाखिदोंमोन जे उकिल गगৈ सारा स' बिनि सायावबो बिथाङा बाथ्राखौ माबाना बुंदों बड'फा उपेन्द्र ब्रह्मनि बाथ्रा बुंदों दिनै गोबां मानसिफ्रा बर'खौ सनमान होयो बर' आन्दलनखौ सनमान होयो माने बड'फा उपेन्द्र ब्रह्मखौ सनमान होयो नाथाय सोर साबसे एमएलएफ्रा दिनै दतमायाव थांनानै बड'फा उपेन्द्र ब्रह्मखौ सनमान लाहैदों बे बाथ्राखौ दिनै स्पष्ट बिथाङा कुइसन खालामदों आरो बेवहाय खुनु रावबो रिप्लाइ होनो हायाखै दा गतिके बिथांनि जेनेखि बाथ्रा बुंनाय आं मोजां मोनदों डक्टर हेमेन्द्र बिश्व शर्माया स्पेसियेलि जे बुंदों जे मावदों बेखौ थार बाथ्राखौनो मावदों आरो थार बाथ्राखौनो बुंदों होननानै आं सानदों नोंथांमोनाबो नोंथांमोननि मोनदांथिफोरखौहाय भिडिअखौ नायखांनायनि उनाव मा मोनदांथि मोनदों बेखौ माने कमेन्टआव फोरमायबानो जाबाय आरोखि